মানে ডাঙৰকে এক্সিডেন্ট হলো সো মানে ৰাতি একো হুঁশ নাই নমস্কাৰ জনাইছো সকলোকে আজি মোৰ নতুন এটা ভিডিঅ' আৰু এইফালে বেটি স্কুললৈ ওলাই আছে তোমাৰ স্কুলৰ গাড়ী আহি গ'ল ইফালে যোৱা বেটিক স্কুললৈ পঠালো আৰু যিফালে চাওক যোৱাকালি টিংপাত আনিলো মানে এই ঘৰটো টিং গজাল দিম বুলি কিন্তু উপায় নাই আজি বৰষুণে দি দিলে তথাপিতো কিন্তু বৰষুণটো চাই লওঁ পিছবেলালৈকে মানে মিস্ত্ৰী আহিম বুলি কৈছে বাৰু যোৱাকালি কথা পাতিছিলো যদি মিস্ত্ৰী আহে টিং গজাল দিব লাগিব আহি গ'লো পাকঘৰলৈ আৰু মানে এইকেইদিন ভিডিঅ' দিব পৰা নাছিলো মানে কাৰণটো আপোনালোকক জনাই আছে কিয় দিব পৰা নাছিলো মানে এইফালে ঔষধটো দেখিছেনে আপোনালোকে এই ঔষধ এক পলিথিন আছে মানে ইফালে মনালিছাই গা ভাল নাছিলে তোমাৰ গা ভাল পাইছা নাই অকমান ভাল পাইছো বাৰু এই মানে বেমাৰ এটা হৈছিলে প্ৰেচাৰটো ল' হৈছিলে আৰু মানে কেলছিয়াম কমিছিলে বাকি ঢেৰ মানে বেমাৰ মাথা বিষ হৈছিলে বোলে চ' সেইটো কাৰণে এইকেইদিন মানে মেডিকেল কৰি থাকোঁতে সময়বিলাক মানে পাৰ হৈ গৈছিলে চ' সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ ৰাতিপুৱা কি পাতিছে ইয়াত চাহ বনাইছো আৰু তাৰপিছত ডিম এটা বইল কৰিছো এইফালে ডিম এটা বইল কৰিছে এইফালে চাহ ডিমটো কি তুমি এতিয়া ঔষধ খাব লাগিব যে সেইকাৰণে ঔষধ খাব লাগিব যে সেইটো কাৰণে ভাতটো মানে আগতীয়াকৈ তাই খাব আৰু সেইটো কাৰণে কাৰণ এইবিলাক বহুত হাই পাৱাৰ টেবলেট আছে ইয়াত ঢেৰ আছে চ' সেইটো কাৰণে মানে ভাত খাই ঔষধ খাব লাগিব আৰু মোৰ কাৰণে এইফালে লাল চাহ আহি গ'ল আৰু তুমি কি নাখোৱা নিছা এতিয়া মই চাহ নাখাওঁ ভাতে খাম অকণমান তুমি চাহ খোৱা মই ভাত খাম ঠিক আছে তেনেহ'লে মই চাহটো খাই লওঁ তাই মানে ভাত খাব কাৰণ টেবলেট খাব লাগিব যে চাওঁতে মানে 10টাই বাজি গ'লগে ৰাতিপুৱা তাৰপিছত এইফালে চাওক এতিয়াও বৰষুণটো এৰাই নাই কি যে হ'ব নহয় তুমি হেৰি টেবলেট খালা নাই খাবলৈ আছে বাকী খালো আৰু খাবলৈ খোৱা টেবলেট খাই জীয়াই থাক নহ'লে মৰিবি মোক এৰি স্বৰ্গগামী হ'বা সেইটো কাৰণে খা আৰু জীয়াই থাক দুদিনমান তুমিয়ে আগতীয়াকে মৰিবা মই নমৰো কি যে হ'ব মানে টেবলেট খাবলৈ তাই এনেকুৱা কিবা কৰে এনেকুৱা মানে এই সৰু বাচ্চা বেটা বেটিয়ে টেবলেট খালে যেনেকুৱা মানে ঔষধ খুৱাবলৈ যেনেকুৱা কিংকিং কাঙাং কৰি থাকে না তেনেকুৱা হৈ থাকে তাই চ' সেইটো কাৰণে খা পৰাও খা চাই থাক আৰু ইফালে এইটো শেষ হ'ল ন এতিয়া সময় হৈছে 12টা আৰু বৰষুণ কমিব বুলি ভাবিছিলোঁ কিন্তু বৰষুণ কমা নাই কিন্তু বৰষুণৰ মাজে আহি গ'ল আমাৰ এইসকল মিস্ত্ৰী ককাইসকলে কাম কৰি আছে বৰষুণত তিতি লাগি আছে ন ককাই লাগি আছো পুৰা গজাল মাৰি শেষ কৰিবই লাগিব আজি কৰিম বুলি ভাবিছো কি হয় ঠিকে আছে বৰষুণটো কিন্তু দিয়ে আছে এতিয়াও সৰুতে কিতাপ এখন পঢ়িছিলো মানে গাত ৰ'দ নলগা আৰু গাত বৰষুণ নপৰা মানুহ তেখেতলোককে কোৱা হয় যে গাত ৰ'দ নালাগে আৰু গাত বৰষুণ নপৰে কাৰণ তেখেতলোকে কাম কৰি আছে কষ্ট কৰি আৰু যিহেতু নিজৰ কাম বুলি কৰি আছে চ' সেইটো কাৰণে বৰষুণ দিলেও তেখেতলোকে কাম কৰি আছে আকৌ বৰষুণটো আহি গ'ল কি হ'ব ভোক লাগিছে ভাত বাঢ়িলা নাই ভাত উলিয়াই থৈ দিছো ইফালে বহি ল'লো টেবুলত ফালে কণী আছে আৰু দালি আৰু ভাত চ' খাই ল'ম বুলি ভাবিছোঁ কাৰণ ৰাতিপুৱাৰ পৰা খোৱা নাই আৰু ওপৰত পূৰা দবা পিটা বৰষুণ দি আছে আৰু মিস্ত্ৰীসকলে কিন্তু কাম কৰিয়ে আছে ত' ধুনীয়াকৈ খাই লওঁ অৱশেষত 5টা বাজিলে সন্ধিয়া কিন্তু এতিয়াও কামটো শেষ হোৱাই নাই আৰু মানে যিহেতু আজি বৰষুণ দি আছিলে সেইটো কাৰণে কামটো মানে খৰকেইটাকৈ কৰিব নোৱাৰিলে আৰু লাহে কৰিবলগীয়া হ'ল আৰু এইফালে চাওক টিংখিনি এতিয়া সম্পূৰ্ণকৈ বৰ্তমান লগোৱা হোৱা নাই কিন্তু এতিয়া আৰু কিছু আধা ঘণ্টাৰ পিছতে টিংখিনি শেষ হ'ব আৰু তেখেতলোকক যিহেতু ইমান কষ্ট কৰিছে কিবা এটা খুৱাব লাগিব ককাই আপোনালোকে কিন্তু আজি বহুত কষ্ট কৰি দিলে দেই বাৰু আমি আজি ৰাতিপুৱাৰ পৰা বৰষুণত তিতি আছো কিন্তু পাৰ্টিটো তাতে দিব লাগিব হ'ব মাংস চাংস আনি থৈ টেনশ্যন ল'ব নালাগে অৱশেষত আহি গ'লো পাকঘৰলৈ যিহেতু তেখেতলোকে দিনটো কাম কৰি আছে আৰু মানে আজি একো খুৱাবই পৰা নাই চাহৰ বাহিৰে একো খুৱাব পৰা নাই চ' সেইটো কাৰণে তেখেতলোকক মানে কষ্ট কৰি আছে চ' আজি সেইটো কাৰণে এইফালে চাওক চিকেন আনিছোঁ অলপ তাৰপিছত এইফালে আলু চালু তেনেকৈ কৰি মেলি ধুনীয়াকৈ ভাজি লওঁ আৰু ইফালে কেৰাহী আমাৰ হৈ আছে আৰু যিহেতু তেখেতলোকে খোৱা নাই দিনটো আজি সেইটো কাৰণে ধুনীয়াকৈ এসাঁজ খুৱাম বুলি ভাবিছোঁ ইফালে লগাই দিলোঁ অৱশেষত আছোঁ ধুনীয়াকৈ চব্জি উতলি আছে আৰু হৈ গ'ল বৰ্তমান আৰু এতিয়া মিস্ত্ৰীসকল যিহেতু দিনটো কষ্ট কৰি আছে এসাঁজ ভাত ধুনীয়াকৈ খুৱাম বুলি ভাবিছোঁ পুনৰ নতুন এটা দিনলৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ মানে যোৱাকালি কি হ'ল ভিডিঅ' কৰাৰ ইচ্ছা নাছিলে কিন্তু হ'লেও আধাৰুৱা হ'ল যিহেতু যেতিয়া সন্ধিয়া মানে 5মান বজাত যেতিয়া টিংপাতখিনি সকলোখিনি ঢুকি মেলি তেখেতলোকক খানা এটা খুৱাম বুলি চ' নিজে চব্জি বনাই মেলি তেখেতলোকক খুৱাই বুৱাই পঠালোঁ প্ৰায় 7টামান বাজিলে চ' 7টামান বজাৰ পৰা মানে ওলাই গ'লোঁ মই তেখেতলোক যিহেতু পইচাও দিব আছিলে চ' সেইটো কাৰণে পইচাটো মানে ল'বলৈ এজন দোকানত গুগল পে' কৰিলোঁ চ' সেই গুগল পে'টো কৰি পিনি পইচাটো নিম বুলি মানে গৈছিলোঁ পইচাটোও ল'লোঁ তাৰপিছত তেখেতলোককো দিলোঁ লগত গৈছিলে যিহেতু তাৰপিছত ৰিটাৰ্ণ আহোঁতে মানে কি হ'ল বৰষুণটো অলপ চিমচিমকৈ দি আছিলে আৰু ছাইডত মানে পিছ ৰাস্তাৰ ছাইডত মানে পৰি স্কুটিখনলৈ পৰি গ'ল মানে এনেকুৱা বেহুচ হৈ গ'লোঁ মই ইমানে ডাঙৰকৈ এক্সিডেণ্ট হ'লোঁ চ' মানে ৰাতি একো হুঁচ নাই
তেনেকৈ মেডিকেল কৰিবলগীয়া হ'ল ইমাৰ্জেঞ্চিকৈ নিজেও মানে ইমান হুচটো নাইকিয়া হ'ল চ' এতিয়া আপোনাৰ প্লাষ্টাৰটো অলপ আঁতৰাই থৈছোঁ বিষ হৈছিলে তাৰপিছত ইফালে হাতত অলপ দুখ পালোঁ আৰু ইফালে ভৰিৰ আঁঠুত দুখ পালোঁ বাকীখিনি এই ছাইডটোত নহয় মানে সম্পূৰ্ণ ৰাইট ছাইডত পৰি গৈছোঁ আৰু এই ছাইডটোত নাই ঠিকে আছে বাকী মাথাত একো ইঞ্জুৰি হোৱা নাই খালি এই চকুটো মানে আপোনালোকে দেখিছে চাওক এই চকুটো ছাইডটোত মানে পূৰা মাংসখিনি আঁতৰি গৈছে প্লাষ্টাৰটো বৰ্তমান লগাই থোৱা নাই মানে বহুত বিষাইছে সেইটো কাৰণে আঁতৰাই বেলেগ মলম কৰি আছোঁ তাৰপিছত বাতিটো পিছত লগাম আৰু এনেকৈ অকস্মাত হৈ গৈছে বৰ্তমান সুস্থ হৈ আছোঁ খালি এই ছাইডটো অলপমান গৈছে আৰু ভাল হৈ যাম ঔষধ পাতি খাই আছোঁ বাকী ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে আশা কৰিছোঁ আশীৰ্বাদ দিব যাতে মই সোনকালে সুস্থ হওঁ আৰু ভাল ভিডিঅ' দিব পাৰোঁ চ' আজিলৈ সিমানতে সমাপ্ত কৰিছোঁ অন্য দিনাখন লগ পাম ত' বাই বাই